নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম চন্দন। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু কেইটামান আছামিজ শায়ৰী, যিকেইটা আপোনালোকে শুনি নিশ্চয় ভাল পাব। মানুহবোৰো কি আচৰিত ন? হাঁহি থকা দেখিলে জ্বলে আৰু উদাস হৈ থাকিলে প্ৰশ্ন সোধে। নাজানো কিয় যেতিয়াই কোনো সুখৰ সন্ধান পাওঁ, তেতিয়াই মোৰ জীৱনলৈ নামি আহে অন্ধকাৰ। পাহাৰৰ ওপৰত উঠি আকাশখন যিমান ওচৰত থকা যেন লাগে, আকাশখন আচলতে সিমান ওচৰত নহয়। একেদৰে কিছুমান মানুহক যিমান আপোন যেন লাগে, সিমান আপোন কেতিয়াও নহয়। যেতিয়াই পথটো চিনাকি হৈ যায়, তেতিয়াই উভতি অহাৰ সময় হৈ যায়। এইটো হ'ল মোৰ জীৱন। তোমাতকৈতো মোৰ দুখবোৰে বহুত ভাল জানা, অন্ততঃ সিহঁতে মোক কেতিয়াও অকলশৰে এৰি নাযায়। আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ আছে। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।